নমস্কাৰ বন্ধুসকল, মই সঞ্জীৱ বুঢ়াগোহাঁই আৰু আপোনালোক সকলোকে পুনৰ এবাৰ মোৰ চেনেলটি অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এতিয়া যিহেতু বিহু বতৰ ঘৰতে সোমাই আমাৰ আমোদ লাগিছে আৰু বেলেগ বেলেগ কাৰণে ঘূৰি ঘূৰি এতিয়া আজি বলক অলপ টাউনৰ পৰা ঘূৰিয়াংগৈ ডিব্ৰুগড় টাউনলৈ যাম বলক। আহি আছে ইয়াৰ প্ৰাণজিত। গৈ আছোঁ মই এতিয়া কোটোৱালৈকে। এতিয়া আমি চাইকেল চলাই যাব লাগিব, এইটো গাড়ী নচলে, তথাপিও বাইক চাইক বহুত যোৱা হয় আৰু এনেকৈ 20-30 মিনিটমান চাইকেলৰ পেডেল মাৰি মাৰি কোটোৱা পাই গ'লেই আহিব এতিয়া গাড়ীটো থওঁ। নেক্সট জাৰ্ণি আৰম্ভ কৰোঁ। ফাইনেলি আমি এতিয়া নেক্সট যাত্ৰা আৰম্ভ কৰি আছোঁ, ব'লক আমাৰ লগতে। এইখনে আছে ডিব্ৰুগড় টাউন। ইমান যান বাহনৰ ভিৰ। ডিব্ৰুগড় আমলাপতি পাই গ'লেহি। হোটেল কেটাগিত ইণ্ডিয়ান #1 ডাইৰেক্ট চেলিং ইণ্ডাষ্ট্ৰীৰ এখন ট্ৰেইনিং প্ৰগ্ৰেম এটা আছে আৰু তাত MI লাইফষ্টাইল কোম্পানীৰ ভাইচ প্ৰেচিডেণ্ট মিষ্টাৰ আলোক পাণ্ডিয়া ছাৰ আহিব। ব'লক তেখেতৰ আমি মিটিঙত এটেণ্ড কৰোঁ। ভিতৰত টিকেট লাগিব, টিকেট লোৱাৰ ভিতৰত ল'লোঁ কাইণ্ডলি। ব'লক আমি এবাৰ ভিতৰলৈ যাওঁ। ফাইনেলি এইটোতে হ'ব এই চেমিনাৰখন। মানুহবোৰ উঠোৱা নাই বাৰু এতিয়ালৈকে, চকীবোৰ খালী হৈ আছে, আহিব ওলাই নাই মানুহ। साइड का तकरीबन बराबर बराबर आइडिया है। दोनों साइड समझ गए आप लोग? दोनों साइड का मतलब मैं लड़के वाला भी हूँ और लड़की वाला भी। और आज दोनों टाइप की बात करेंगे, चलेगा आपको? होना ले गया जो सपने में नहीं सोचा वो हो गया। अब हो सकता है आने वाले 25 साल के बाद। আমি আকৌ উঠি ল'লোঁ গাড়ীত, ঘৰলৈ ৰাওনা হৈছোঁ। ব'লক এইবাৰ আকৌ মিটিং শেষ হোৱাৰ পিছত আকৌ ঘৰলৈ বুলি গাড়ীত ৰাওনা। ব'লক মিটিংটো শেষ হ'লগৈ চাব। ঘৰলৈ উভতাৰ পথত আমি আহি ডিব্ৰুগড় ইউনিভাৰ্চিটি পাই গৈছোঁ, ডিব্ৰুগড় বিশ্ববিদ্যালয়। আৰু ইয়াত চাওকচোন শিৱসাগৰলৈ 76 কিলোমিটাৰ ডিব্ৰুগড়ৰ পৰা। ব'লক।
এইবাৰ আমি ডিব্ৰুগড়ৰ পৰা শিৱসাগৰ দিশে গ'লে ইউনিভাৰ্চিটিৰ পৰা হয় যিখন ব্ৰিজ পায় এখন ব্ৰিজৰ ওপৰত গৈ আছে বলক ইয়াৰ এনেকৈ গাড়ীত উঠি আহোঁতে বৰবুৰা পাই গ'লোহি বলক এই যে মোৰ আঙুলটো কোনে কোনে দেখিছে এইখন আছে বৰবুৰাত থকা ৰামেশ্বৰ উচ্চ মাধ্যমিক বিদ্যালয় এনেকৈ আহি এইটো আপোনাৰ ডিব্ৰুগড় বাইপাছটো পাই গ'লে এইটো আছে ডিব্ৰুগড় আপোনাৰ বৰবুৰা যিটো চাৰিআলি আছে সেইটো চাৰিআলি বাইপাছলৈ যোৱা চাৰিআলি এয়া আছে CSF টাউনশ্বিপ আহোঁতে চুকাফা ভৱন তিনিআলি পাই গ'লোহি বগীবিললৈ সোমাই যোৱা লখিমপুৰ ধেমাজিলৈ সোমাই যোৱা তিনিআলি ইয়াৰ পৰা শ্বিলঙলৈ 550 কিলোমিটাৰ আৰু বগীবিল দলঙলৈ প্ৰায় 11 কিলোমিটাৰ যাব লাগিব ইয়া চাওক এইটো হৈছে চুকাফা তিনিআলি
গাড়ীবোৰ ৰৈ আছে লখিমপুৰ ধেমাজি চাইডে যাব কাৰণে। আকৌ আহি আমি গেছ কিকাৰ পাই গৈছোঁহি। গেছ কিকাৰ ভিডিঅ' এনে কেমেৰা এলাও আছিলে নাই জানো, যাব লাগিব। চাওক গেছ কিকাৰ ভিডিঅ' মানে বৰ ভালকৈ সুবিধা নহ'ল বাৰু, কেলৈ ময়ো মানে বাছত আহি থকা ভিডিঅ'বোৰ ইমান ভালকৈ দেখাব নোৱাৰিলোঁ, ইমানটো চেষ্টা কৰিছিলোঁ। গেছ কিকাৰ আপুনি যদি এফালে আহোঁতে কেতিয়াবা ৰাতি হয়, ৰাতি পৰিৱেশটো চাব না, গেছ কিকাৰৰ পৰিৱেশটো কি ধুনীয়া পৰিৱেশ। আৰু এইটো হৈছে ডিব্ৰুগড় লেপেটকৰাত থকা ডিব্ৰুগড় আকাশবাণী ডিব্ৰুগড় কেন্দ্ৰ ৰেডিঅ' চেণ্টাৰ। আৰু এনেকেই আহি গাড়ীৰ ওপৰত উঠি চিটত বহি চেঁচা তিনিআলি পাই গ'লোহি। আৰু এইটো হৈছে চেঁচা তিনিআলি। ইয়াৰ পৰিৱেশটো চাওকচোন, চাৰিওফালে সেউজীয়াই সেউজীয়া গছ-গছনি আছে। আৰু এইখন নদীখন দেখিছে যে এইখন হৈছে চেঁচা নদী। মই আগৰ ভিতৰত দেখাইছোঁ চেঁচা নদী, এইফালেদি গৈছে। এখন আপুনি ডিব্ৰুগড়ৰ পৰা শিৱসাগৰলৈ যোৱা পথত নেশ্যনেল হাইৱে 37ত লগ পাব, মানে দেখিব। আৰু আজিলৈ ভিডিঅ'টো সিমানতেই সমাপ্ত কৰিছোঁ। থেংক ইউ।